নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ এই নতুন ভিডিঅ'টোলৈ আকৌ স্বাগতম জনাইছোঁ। আজি আমি দশম শ্ৰেণীৰ ইংৰাজী কিতাপখনৰ আমাণ্ডা নামৰ কবিতাটোৰ বিষয়ে পঢ়িম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই কবিতাটোত আমাণ্ডা নামৰ এজনী সৰু ছোৱালীৰ লগত তাৰ অভিভাৱক বা কোনো সম্পৰ্কীয় ব্যক্তিৰ লগত হোৱা কথোপকথন উল্লেখ কৰিছে। এই কথোপকথনখিনিৰ বিষয়ে জানিবলৈ হ'লে আমি কবিতাটোৰ মাজলৈ যাব লাগিব। তেনেহ'লে পলম নকৰাকৈ আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাণ্ডা, ডণ্ট বিট ইয়ৰ নেইলছ আমাণ্ডা, ডণ্ট হাঞ্চ ইয়ৰ শোল্ডাৰ্ছ আমাণ্ডা, ষ্টপ ডেট স্লচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমাণ্ডা। মানে কৈছে যে ডণ্ট বিট ইয়ৰ নেইলছ আমাণ্ডা, তোমাৰ নখবোৰ নাকামুৰিবা আমাণ্ডা। ডণ্ট হাঞ্চ ইয়ৰ শোল্ডাৰ্ছ আমাণ্ডা, তোমাৰ কাণখন নেহেলাবা অৰ্থাৎ লৰচৰ নকৰিবা আমাণ্ডা। ষ্টপ ডেট স্লচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমাণ্ডা, হালি বহা বন্ধ কৰা আৰু তুমি চিধা হৈ বহা। এই কথাখিনি আমাণ্ডাক কৈ তাইৰ কোনোবাই সম্পৰ্কীয় বা অভিভাৱকে তাইক উপদেশ দিছে। There is a languid emerald sea where the sole inhabitant is me, a mermaid drifting blissfully. There is a languid emerald sea where the sole inhabitant is me. ইয়াত এখন খুব বিশাল সেউজীয়া সাগৰ আছে, where the sole inhabitant is me, য'ত মানে কি একমাত্ৰ ৰাণী জীৱ মই আছোঁ। এ মাৰ্মেড ড্ৰিফটিং ব্লিছফুলি, আৰু ইয়াত আনন্দৰে এটা মৎস্য কন্যাই ফুৰি আছে। ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক আমাণ্ডা, আমাণ্ডা তুমি গৃহ কামখিনি সম্পূৰ্ণ কৰিছানে? ডিড ইউ টিডি ইয়ৰ ৰুম আমাণ্ডা, তোমাৰ ৰুমটো তুমি পৰিষ্কাৰ পৰিচ্ছন্নত কৰিছানে আমাণ্ডা? আই থট আই টল্ড ইউ টু ক্লিন ইয়ৰ শ্বুজ আমাণ্ডা, মই ভাবোঁ মই তোমাক তোমাৰ জোতাযোৰ পৰিষ্কাৰ কৰিবলৈ দিছিলোঁ। এইখিনি মানে আমাণ্ডাক তাইৰ কোনোবা আত্মীয় বা তাইৰ অভিভাৱকে উপদেশ দিয়া কথাখিনি। I am an orphan roaming the street, I pattern soft dust with my hushed bare feet, the silence is golden, the freedom is sweet. I am an orphan roaming the street, মই এজন মাউৰা আৰু মই ৰাস্তাৰে অনাই বনাই ঘূৰি ফুৰি থাকোঁ। I pattern soft dust with my hushed bare feet, আৰু মই মোৰ কোমল ভৰিৰে বালিবোৰত চানেকি বনাওঁ। The silence is golden, আৰু মোৰ কাৰণে মৌনতাখিনিয়েই সোণোৱালী। The freedom is sweet, আৰু স্বাধীনতা মিঠা। এইখিনি কথা আমাণ্ডাই কৈছে। Don't eat that chocolate আমাণ্ডা, এই চকলেটটো তুমি নাখাবা আমাণ্ডা। Remember your essence আমাণ্ডা, তুমি তোমাৰ শাল মনেৰে মনত কৰাচোন। Will you please look at me when I am speaking to you আমাণ্ডা, যে আমাণ্ডা অনুগ্ৰহ কৰি তুমি মোৰ ফালে চাবা যেতিয়া মই তোমাৰ লগত কথা পাতোঁ। I am Rupanjal, I have not a care, life in a tower is tranquil and rare, I will certainly never let down my bright hair. I am Rupanjal, I have not a care. আমাণ্ডাই নিজকে কৈছে মই এজন ৰূপাঞ্জল, মোৰ কোনো যত্ন নালাগে। লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুল এণ্ড ৰেয়াৰ, আৰু সেই টাৱাৰত বাস কৰা জীৱনটো সঁচাই বৰ শান্তিপূৰ্ণ আৰু দুৰ্লভ। আই উইল চাৰ্টেনলি নেভাৰ লেট ডাউন মাই ব্ৰাইট হেয়াৰ, আৰু মই কেতিয়াবা মোৰ উজ্জ্বলি থকা চুলিবোৰ তললৈ নমাই নিদিওঁ। নেক্সট পেৰাগ্ৰাফটো হৈছে ষ্টপ ডেট ছাল্কিং এট ৱান্স আমাণ্ডা, ইউ আৰ এলৱেজ ছ' মাৰ্ডি আমাণ্ডা, এনি ওৱান উড থিংক ডেট আই নেক্ট এট ইউ আমাণ্ডা। ষ্টপ ডেট ছাল্কিং এট ৱান্স আমাণ্ডা, আমাণ্ডা তোমাৰ দুখবোৰ তুমি অনুগ্ৰহ কৰি তুমি পাহৰি থাকিব পাৰিবানে? ইউ আৰ এলৱেজ ছ' মাৰ্ডি আমাণ্ডা, যে তুমি সদায় উদাসীনতা মনোভাৱ হৈ থাকা। এনি ওৱান উড থিংক ডেট আই নেক্ট এট ইউ আমাণ্ডা, যি অন্যসকলে ভাবিব মই তোমাৰ দুখবোৰ সদায় বিচাৰি থাকোঁ। এইখিনি কথা এজন পেৰেণ্টছ বা আমাণ্ডাৰ সম্পৰ্কীয় কোনোবাই আমাণ্ডাক কৈছে, আৰু এইখিনি আছিল আমাণ্ডা কবিতাটোৰ থুলমূল কথা। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। মই আশা কৰোঁ এই ভিডিঅ'টোত আমাণ্ডা নামৰ কবিতাটোৰ বিষয়ে মই যিখিনি আলোচনা কৰিছোঁ আপোনালোকে বুজি পাইছে, আৰু যদি আপোনালোকৰ বুজাত কিবা কনফিউজ থাকে তেনেহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি আমাৰ এই ষ্টাডি লাৰ্ণিং নামৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক সকলোৰে আগত পোৱাৰ বাবে।